এপিসোডত যোৱাবাৰৰ এপিসোডত মই আপোনালোকক শিকাইছিলো ঘূৰ বা পাক তাৰে তিনিবিধ পাক শিকাইছিলো মই আজি আৰু কেইবিধমান পাক শিকাম বিহু নাচত আমি কেনেকে মানে আমি ঘূৰিব লাগে কেইবিধমান পাক আজি শিকাম আহকচোন আজি আমি আকৌ আৰম্ভ কৰো আমাৰ নতুন বিহু টিউটৰিয়েললে আমি যিবিধ পাক প্ৰথমতে শিকাম হেবিধ হল চেৰেকি পাক কি পাক চেৰেকি পাক গতিকে যোৱাবাৰ আমি কি শিকাইছিলো পখিলা পাক হগুন পাক আৰু মোৰা সানি ধৰা পাক গতিকে আজি আমি শিকাম চেৰেকি পাক হল হাতখন যে আমি নৰমালি এটো পখিলা পাক কৰিলো তাৰপা লাহেকে আমি এনেকে যোনটো আমাৰ পানী গাঠিটো হাতখন আমি এনেকে দিম এটো দি পেলাই আমি অকমান আমাৰ এলবোটো অলপমান বেন্ড কৰিম স্লাইড বেন্ড কৰি গতিকে হেতু বিটতে কোনটো বিটত 1 2 3 4 হে বিটতে আমি আপোনাৰ আজি আমি চেৰেকি পাকটো সেম বিটতে ঘূৰিম কেনেকে ঘূৰিম আকৌ দেখাই দিছো 1 2 3 4 1 2 3 4 লেফট সাইডে গলো right 1 2 3 4 1 2 3 4 গতিকে এই বিট হল আপোনাৰ চেৰেকি পাকৰ পিছত এতিয়া আমি লাহেকে আহিম টাকুৰি পাকলে টাকুৰি পাক হল আপোনাৰ টাকুৰি ঘোৰা দি ঘোৰা শুনিছে বিহু নামটো শুনিছে সাগে গতিকে টাকুৰি পাক আমি এটা কেনেকে ঘূৰিম আহক আমি দেখাই দিও এটা টাকুৰি পাক গতিকে টাকুৰি পাকটো এতিয়া আমি কেনেকে ঘূৰিম অলপ আগলে হালি লম হালি পেলাই আমি সুবিধাৰ কাৰণে লেফট হেণ্ডখন কঁকালটো এনেকে ধৰি লব ধৰি পেলাই আগলে হালিম আৰু আমি কি কৰিম প্ৰথম মই লেফট সাইডটো দেখাইছো যেহেতু আমি প্ৰত্যেকটো বস্তু লেফটৰ পৰা আৰম্ভ কৰিছো গতিকে লেফটৰ পৰা মই আৰম্ভ কৰিম গতিকে লাহেকে অলপ আগলে হালি অলপমান স্লাইড আমি লেফট সাইডে যেহেতু ঘূৰিম সেইকাৰণে লেফট সাইডলে আমি এনেকে কৰি পেলাই বস্তুটো মই হাতখন এৰি দিছো হাতখন নেৰিলেও কথা নাই কিন্তু মই সুবিধাৰ কাৰণে যেহেতু অলপ এটা যেহেতু কোনো বিহু নাচ এটা আৰ্ট হয় গতিকে লাহেকে ঘূৰি আগলে হালি কেনেকে ঘূৰিম 1 2 3 4 টাকুৰিটো নিচিনা হালি পেলাই উঠি দিছো আকবা কৰিছো 1 2 3 4 right 1 2 3 4 1 2 3 4 1 2 3 4 গতিকে এটো হল আপোনাৰ টাকুৰি পাক কি পাক টাকুৰি পাক আৰু এবিধ পাক দেখাই দিও লগতে যেটো টাকুৰি পাকৰ লগত আমি হাউলি পেলাই টাকুৰিটো যেনেকে দেখাইছো তেনেকে টাকুৰিটো এনেকে উঠে নহয় ঠিক তেনেকে আমি হালি পেলাই থিয় হৈছো আৰু ঠিক তেনেকে লগতে হাউলি পাক টাকুৰি পাকৰ লগতে মিলাই পেলাই আমি আৰু এটা পাক শিকাই দিছো হেতু হল হাউলি পাক কি পাক হাউলি পাক হাতখন আগলে কৰি পেলাই আমি অলপমান আগলে বেন্ড হৈছো হাতখন আপুনি এনেকেও মিলিব পাৰে মই আগতে এনেকে কৰি লৈছো এটো আমি আগলে হালি লৈছো হালি পেলাই আমি এতিয়া লেফট ফালে দি ঘূৰিম আৰু আমি কোন ফালে হালি লেফট সাইডে দি কেনেকে ঘূৰিম 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 গতিকে এই তিনিবিধ পাক মই আজি দেখাইছো তাৰ লগতে আজি এটা টিপস দি দিম আপোনালোকক বহুতে মোক কমেন্টছত সুধে বা ডিএম কৰে যে আমি ঘূৰিলে আমি মূৰটো ঘূৰাই প্ৰথমতে যেহেতু আমি ষ্টাৰ্টিং যেতিয়া বিহু নাচিব শিকো তেতিয়া বহুতে বিগিনাৰে কয় যে মূৰটো আমাৰ ঘূৰে আমি যেতিয়া ঘূৰো যেতিয়া আমি মানে বহুত জোৰছে ঘূৰো আমাৰ মূৰটো ঘূৰাই গতিকে এটা টিপস কৈছো যেতিয়া আমি একেটা পাকত ঘূৰি আছো সাপোজ আমি ঘূৰি আছো একেটা পাকত এনেকে ঘূৰি আছো ঘূৰি থাকোতে আমি যদি মূৰটো ঘূৰাই আমি লাহেকে অপোজিট সাইডত ঘূৰি দিব লাগে ঘূৰি দিয়াৰ পিছত আমি কলো চাব নালাগে ৰখি দি যদি আমি ৰখি দিও পটককে বহি দিব নালাগে হেতু এটা টেকনিক হয় ঠিক আছে হেতু এটা টেকনিক মই আজি আপোনালোকক কৈছো আৰু এটা টেকনিক আপোনালোকক আৰু এটা কথা কৈ দিছো এখিনিতে যে যিমান কিটা মই ভংগিমা হক বা মই যেতিয়া মই পাক বা ঘূৰ দেখাওতে মই হাতখন মেলিছো সব বস্তু আমাৰ বাহুৰ লেভেলত ৰাখিব শোল্ডাৰ লেভেলত ৰাখিব বুজিলেনে গতিকে আজি আপোনাৰ এপিসোডটো মই ইয়াতে সামৰিম আজি যোৱাবাৰ তিনিটা পাক শিকালো আজি মই তিনিটা পাক শিকালো
মই যিমানখিনি মই আগতেই কৈছোঁ যে আমি বিহু নাচত যিখিনি প্ৰয়োজন হয় ভংগীমা হওক পদৰ চালনা হওক বা পাক বা ঘূৰ যি হয় সেইখিনি বস্তু যিখিনি আমি নাচি থাকোঁতে প্ৰয়োজন হয় সেইখিনি মই আপোনালোকক শিকাবলৈ চেষ্টা কৰিম গতিকে এই যোৱাবাৰ 3টা আৰু এইবাৰ 3টা মিলাই 6বিধ পাক মই শিকাইছোঁ আপোনালোকে ল'বলৈ চেষ্টা কৰিব যদি কেনেবাকৈ বুজি নাপায় বা আৰু অলপমান আপোনালোকক জানিবলৈ প্ৰয়োজন হয় তেতিয়াহ'লে মোৰ তলত ডেছক্ৰিপশ্যন বক্সত মোৰ কণ্টেক্ট নম্বৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্ট দিয়া হৈছে আপোনালোকে মোক DM কৰিব পাৰে হোৱাটছআপ নম্বৰত দিব পাৰে কিবা কনফিউজন থাকিলে মোক কল কৰিব পাৰে আপোনালোকে আৰু মই হয়তো নেক্সট এপিছডত আহিম আপোনালোকৰ আমাৰ পদৰ চালনাখিনি আকৌ এবাৰ মই ৰিভিজনত আনিম আৰু তাৰ পিছে পিছে মই নতুনকৈ আৰু ভিডিঅ'জ দি থাকিম আজি যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল আইকনটো টিপি দিব সকলোকে কৈছোঁ ভালকৈ থাকিব সুৰক্ষিত থাকিব নমস্কাৰ